নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো এয়া মই মাহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। মানে আজি 3 নম্বৰটো দিন। মানে অহা দিনতো ভিডিঅ' কৰা নাই, কালি এফালে গৈছিলোঁ, সেয়া ভিডিঅ' দেখিছে যদি আপোনালোকে চাইছে আগৰ ভিডিঅ'টো। আৰু আজিও এফালে যাম। এফালে মানে আমি এটা খানা খাম, গতিকে কোনে কোনে খাম এই সকলোবিলাক পিছত আপোনালোকক দেখুৱাই থাকিম। এতিয়া মানে ৰেডি হৈ লৈছোঁ খানালৈ যাবৰ কাৰণেও, আৰু অকণমান কিবাকিবি বজাৰ কৰিবলৈও আছে, গতিকে ভোগপুৰলৈও যাম বজাৰ আনিবলৈ। গতিকে সেই দুইটাৰ কাৰণেই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ। আৰু এইখিনিত ইমান বেছি ৰ'দ পৰিছে নহয় বাৰাণ্ডাখনত। বাকী যি পাৰোঁ দিনটো দেখাই থাকিম, আপোনালোকে চাই থাকিব। ফাইনেলি বজাৰ চজাৰ কৰি আজৰি হৈ এয়া আমি য'ত খানা খাম তালে বুলি আহিলোঁ। মানে চয়নিকা আৰু আমাৰ ঘৰৰ পাছফালে এখন ধুনীয়া পথাৰ আছে, সেই পথাৰখনতে খানাটো খাম বুলি ঠিক কৰিলোঁ। এয়া ধুনীয়াকৈ বস্তু চস্তু কঢ়িয়াই মেলি আজৰি হৈছোঁ, আৰু ধুনীয়াকৈ ভিডিঅ'ও কৰিবলৈ কিন্তু মই পাহৰা নাই, কিয়নো এই দিনবিলাক মই স্মৃতি হিচাপে থাকি যোৱাটো বিচাৰোঁ, সেইকাৰণেই ভিডিঅ'বিলাক কৰি ৰাখিছোঁ। আৰু এয়া অৰুণিমাই ধুনীয়াকৈ চাহ বনাবলৈ বুলি লৈছে, আৰু চাহৰ লগত খাবলৈ এয়া আমি কেইটামান কাপ কেকছ অৰ্ডাৰ কৰিছিলোঁ গীতিকা বাৰ তাত, আমাৰ ঘৰৰ ওচৰতে। আপোনালোককো যদি লাগে বিভিন্ন ধৰণৰ কেক, আপোনালোকে তাইক অৰ্ডাৰ কৰিব পাৰিব। ইনষ্টাগ্ৰামত মেছেজ কৰিলে হ'ল, গীতিকা শইকীয়া বুলি আছে তাই একাউণ্টটো, গতিকে তাই যদি মেছেজ কৰে তাই ধুনীয়াকৈ ৰিপ্লাই কৰিব আৰু ধুনীয়াকৈ বনাই মেলিও দিব। এয়া জুই ধুনীয়াকৈ জ্বলিলে, এয়া অৰুণিমাই ধুনীয়াকৈ চাহ বনালে। আমি মানে ইমান বেছি কথা পাতিছোঁ, মাজে মাজে কিছুমান ভিডিঅ' কৰিবলৈ থাকিয়ে গৈছে বাৰু, তথাপিও যিমান পাৰিছোঁ মই ভিডিঅ' কৰিছোঁ। এয়া গৰিমা আৰু মই বস্তু কঢ়িয়াই আছিলোঁ। চয়নিকাকতো আপোনালোকে এতিয়ালৈকে ভিডিঅ'ত দেখাই নাই, মানে তাই ইমান বেছি বস্তু কঢ়িওৱাত ব্যস্ত, ঘৰলৈ অহা যোৱা কৰি আছে, সেইকাৰণে তাইক ভিডিঅ'ত উলিয়াবই পৰা নাই। এয়া ফাইনেলি আমাৰ চাহ খাবলৈ ৰেডি হৈ গ'ল। অকণমান কিবাকিবি চানা কুৰকুৰি কিবাকিবি মিক্স কৰিও লৈছিলোঁ খাবলৈ, লগতে এয়া কাপ কেছ বহুত বেছি ধুনীয়া লাগিলে বাৰু চাহকাপ খাই। তাৰপিছত এয়া ভাতটো বাৰু ঘৰত প্ৰেছাৰতে দি অনা হৈছিলে। এয়া মাংসৰ কাৰণে যোগাৰ কৰি আছে, গৰিমাই কাটিলে, সেয়া দেখিছেই নহয়। আৰু তাই বিলাহী কাটিলে, আৰু মই এইফালে কাটিছোঁ তামোল, গোটেইকেইজনে তামোল খাম বুলি। এয়া আলু চালু মই গুচাই মেলি দিলোঁ, আৰু এয়া চবেই লাগি ভাগি আকৌ জুই নুমাইছিলে, জুইও জ্বলাই ল'লোঁ, আৰু লাহে লাহে আমাৰ খানা হৈছেই। আৰু এয়া তাৰ মাজতে ক'লে যে বোলে আমি মাংস অকণ পুৰিও খাম, আৰু সেয়া অৰুণিমা আৰু চয়নিকাই ধুনীয়াকৈ মাংস পুৰিবৰ কাৰণে ৰেডি কৰিছে, আৰু গৰিমাই মাংস বনাইছে। যিহেতু মই ধুনীয়াকৈ মাংস বনাব নাজানো, সেইকাৰণে গৰিমাই বনালে, আৰু বহুত বেছি ধুনীয়াকৈ বনাইছে দেই। ভিডিঅ'বিলাক এইকাৰণেই কৰি ৰাখিছোঁ যাতে আকৌ অহা বছৰ যদি আমি এনেকৈ খানা খাব নোৱাৰোঁ, কিন্তু সেই দিনবিলাকত যাতে এই ভিডিঅ'বিলাক চাই মনটো ভাল লগাব পাৰোঁ, তাৰ কাৰণেই এইবিলাক কৰি ৰাখিছোঁ। আৰু মাংস দেখিছেই নহয় কি ধুনীয়া হৈছে, সঁচাকৈ দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও মানে সিমানেই ধুনীয়া হৈছিলে। এতিয়া আপোনালোকক কৈ যে আছোঁ, মানে ইডিট যে কৰিছোঁ ভিডিঅ'টো, মোৰ মানে আকৌ খাবলৈ মন গৈছে। বাৰু যিয়ে নহওক, দিনটো বহুত বেছি ভাল লাগিলে। ইমান বেছি ভিডিঅ' কৰিব নোৱাৰিলেও যদিও অলপ অলপ ভিডিঅ' কৰিলেও এয়া শলাত মাংস ভৰাই মেলি ৰেডি কৰি থৈছে পুৰিবলৈ বুলি। আৰু টিনা আৰু চয়নিকা দুইজনী মিলিয়ে, মানে টিনাই বেছিকৈ লাগিলে বাৰু পুৰা কামটোত, গতিকে সেয়া লাগি মেলি পুৰিলে। আৰু মই পুৰা মাংসটো কোনোদিন খায়েই পোৱা নাছিলোঁ, মানে মই আজিলৈকে পুৰি মাংস খাই পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম খাইছোঁ, কিন্তু বিৰাট ভাল লাগিলে খাই। আৰু এয়া টিনাই বাঢ়ি আছে ভাত, টিনা মানে মোৰ ভণ্টি দেই। আৰু এয়া ভাত বাঢ়িলে, এয়া মাংসও বাঢ়ি আছে। ধুনীয়াকৈ ভাত পানী খাই মেলি আজৰি হ'লোঁ। আজৰি হৈ বস্তুবিলাকো ধুনীয়াকৈ ভৰাই মেলি লৈছোঁ, যিহেতু প্ৰত্যেকৰ ঘৰৰ পৰাই কিবাকিবি অনা হৈছিলে, গতিকে ভাগযোগ কৰি লৈছোঁ। আৰু আমি মিঠা পানো কিনি আনিছিলোঁ, ভাত খাই ধুনীয়াকৈ এটা মিঠা পানো খালোঁ। আৰু ফটো ভিডিঅ' এইবিলাকতো কৰিবই লাগিব ন, এইবিলাক ষ্টেটাছ দিবলৈ লাগে বা মেমৰি হিচাপে থাকিও যাব, সেইকাৰণে ধুনীয়াকৈ ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। তাৰপাছত হাঁহিলোঁ, মানে বিৰাট হাঁহিছোঁ। মানে ইমান বেছি আবেলি, মানে সন্ধিয়াই হৈ যাবগৈ হ'ল, গৰু নিবলৈও মানুহবোৰ আহিছিলে। চবেই মানে আমাক সুধিছে আৰু যে খানা খাই হোৱাই নাই নে ইমান টাইম, কিন্তু আমি ইমান বেছি কথা পাতিলোঁ যে কথা পাতি পাতি বহুত দেৰি হৈ গ'লগৈ, আৰু আমাৰ খানা যা যোগাৰ কৰা সময়টোও দেৰি হ'ল। এয়া লাহে লাহে আমি বয় বস্তু লৈ ঘৰলৈ বুলি আহিবলৈ ল'লোঁ। আৰু ঘৰ পাই আমি আটাইকেইজনীয়ে বয় বস্তু থৈ মেলি, যিহেতু অৰুণিমাহঁতৰ ঘৰ মধুপুৰত, গতিকে সেইদিনা সিহঁতি নগ'লেগৈ, চয়নিকাহঁতৰ ঘৰতে থাকিলে, সেইকাৰণে আমি ঘৰৰ ওচৰত মানে গোটেইকেইজনী লগ হ'লোঁ। লগ হৈ বহুত টাইম কথা পাতিলোঁ, তাৰ পাছতে ঘৰলৈ গৈছেগৈ সিহঁতিও। আৰু এয়া দেখিছেনে দিনত উঠা ধুনীয়া ধুনীয়া ফটোবোৰ লগাই দিছোঁ, আপোনালোকেও চাওক আৰু স্মৃতি হিচাপে থাকিও যাওক। বহুত বেছি ভাল লাগিলে আজিৰ দিনটো, কেতিয়াও পাহৰিব নোৱাৰোঁ। আপোনালোকেও লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।